নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ ওচৰলৈ ফ্ৰুট কাষ্টাৰ্ডৰ ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ মই কেনেকৈ বনালোঁ। মই ফ্ৰুট কাষ্টাৰ্ড বনাবলৈ কেইটামান ফল লৈ লৈছোঁ। এটা আপেল, এটা ডালিম, কেইটামান আঙুৰ আৰু এটা কল লৈ লৈছোঁ। মোৰ ওচৰত এইকেইটা ফলেই আছিলে আৰু আপোনালোকৰ ওচৰত যি ফল থাকে সেইটোৱে ইউজ কৰি পিনি বনাব পাৰিব। আৰু কোনোবাই যদি বেছিকৈ বনায় ইয়াতছে বেছি ফলো ল'ব পাৰিব। মই কমকৈ বনাম সেইকাৰণে কমকৈ লৈছোঁ। আপোনালোকৰ ইচ্ছাৰ মতে আপোনালোকে ফল মূল ল'ব পাৰিব। আৰু এতিয়া কাষ্টাৰ্ডখিনি বনাবলৈ মই আধা লিটাৰ গাখীৰ লৈ লৈছোঁ। লগতে ফল মূলখিনি কাটি লৈছোঁ সৰু সৰুকৈ, আঙুৰ কাটি লৈছোঁ, ডালিমখিনি গুচাই লৈছোঁ, কলখিনিও মিহি মিহিকৈ কাটি লৈছোঁ আৰু আপেলখিনিও মিহি মিহিকৈ কাটি লৈছোঁ। আপোনালোকেও এনেকৈ মিহি মিহিকৈ কাটি ল'ব ফল মূলবিলাক। আৰু 4 চামুচমান চেনি লৈছোঁ। এতিয়া এটা বাটিত 2 চামুচ কাষ্টাৰ্ড লৈ লৈছোঁ আৰু তাত অলপ ঠাণ্ডা গাখীৰ দি ভালদৰে গুলি লৈছোঁ। এনেদৰে কৰিলে ভাল, কাৰণ গৰম গাখীৰত কাষ্টাৰ্ডখিনি দি দিলে গোটা গোটা হৈ যাব। আৰু আপোনালোকে আধা লিটাৰ গাখীৰত 2 চামুচ বা 2.5 চামুচেই কাষ্টাৰ্ড ল'ব, কাৰণ তাতছে বেছিকৈ ল'লে সোনকালে ডাঠ হৈ যায় আৰু খাবলৈও ভাল নালাগে। এতিয়া গেছটো অন কৰি গাখীৰখিনি গৰম হ'বলৈ গাখীৰৰ চচপেনটো পাতি লৈছোঁ। কাষ্টাৰ্ড বনাওঁতে গেছৰ ফ্লেমটো সদায় মিডিয়ামত কৰি ল'ব। আমি এই গাখীৰখিনি এটা উতল অহালৈকে গৰম কৰি ল'ম। গাখীৰখিনি গৰম হৈ গ'ল। এতিয়া আমি আগতে গুলি থোৱা কাষ্টাৰ্ডখিনি ইয়াত দি দিম। কাষ্টাৰ্ডখিনি দিয়াৰ পিছত ভালদৰে লৰাই দিব, নহ'লে তলত লাগি ধৰিব। কাষ্টাৰ্ডখিনি আমি ভালদৰে লৰাই থাকিব লাগিব একেৰাহে, কাৰণ একেৰাহে লৰাই নাথাকিলে কাষ্টাৰ্ডখিনি ছাইডত আৰু তলত লাগি যোৱাৰ চান্স থাকে, আৰু লাগি গ'লে এৰুৱাই এৰুৱাই দিব লাগিব। এয়া চাওক, কাষ্টাৰ্ডখিনি ডাঠ হৈ আহিছে অলপ অলপ, আৰু অলপ টাইম লাগিব, তেতিয়া আৰু ডাঠ হৈ যাব। চাওকচোন আমাৰ কাষ্টাৰ্ডখিনি কিমান ডাঠ হৈ আহিলে, আৰু লগতে ৰংটোও চেঞ্জ হৈ গ'ল। আমি ইমানটো ডাঠ হোৱালৈকে আৰু ৰংটো এনেকুৱা হোৱালৈকে সিজাই থাকিব লাগিব। আমাৰ এতিয়া কাষ্টাৰ্ডখিনি হ'বৰ হৈছে, গতিকে এতিয়া আমি ইয়াত চেনিখিনি এড কৰি দিম। চেনিখিনি এড কৰাৰ পিছত ভালদৰে মিলাই দি অলপ গলি যোৱালৈকে, ভালকৈ মিলি যোৱালৈকে সিজাই থাকিব লাগিব। আমাৰ কাষ্টাৰ্ডখিনি ৰেডি হৈ গ'ল। এতিয়া ঠাণ্ডা হোৱালৈকে এনেকৈ অলপ সময় থৈ দিব। ঠাণ্ডা হোৱাৰ পিছত ফ্ৰুটছখিনি ইয়াত মিক্স কৰি দিব। কাষ্টাৰ্ডখিনি ঠাণ্ডা হৈ গ'লে ফ্ৰুটছখিনি তাৰ লগত মিলাই দিব। মই ফ্ৰুটছখিনি মিলোৱা সময়ত কেমেৰাটো অন কৰিবলৈ পাহৰি থাকিলোঁ, তাৰ কাৰণে চৰি। আৰু মই 2টা চিচাৰ পাত্ৰত আপোনালোকক উলিয়াই দেখাই দিছোঁ। চাওকচোন কিমান টেষ্টি লাগিছে, আৰু ওপৰৰ পৰা ডালিম দি পিনি সজাই দিয়াৰ কাৰণে আৰু টেষ্টি লাগিছে, নহয়নে বাৰু? আপোনালোকেও ঘৰত ট্ৰাই কৰি চাবচোন এবাৰ। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱাই চিম্পুল আৰু টেষ্টি ৰেচিপি পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।